কৰোনা মহামাৰীৰ বাবে চীনক দোষী বুলি প্ৰমাণিত কৰিবলৈ আমেৰিকাই সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। কেৱল ইমানেই নহয়, চীনক সকলো ফালৰ পৰা ঘেৰাৰ বাবেও ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পৰিকল্পনা কৰিছে। বহু বিশেষজ্ঞৰ মতে চীন আৰু আমেৰিকাৰ এই পৰিস্থিতি ক্ৰমে বেয়াৰ ফাললৈ গতি কৰিছে। চীনক সকলো ফালৰ পৰা ঘেৰাৰ উদ্দেশ্যৰে প্ৰথমবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দক্ষিণ চীন সাগৰত আমেৰিকাৰ ছাবমেৰিনক কিলাৰ মিছাইলেৰে লেছ কৰিবলৈ অৰ্ডাৰ দিছে। যিকোনো যুদ্ধৰে পৰিণাম কি হ'ব এয়া কোৱাটো কাৰো বাবে সম্ভৱ নহয়, কিন্তু ক্ষমতাৰ ওপৰত লক্ষ্য ৰাখি ইয়াৰ কিছু অনুমান কৰিব পৰা যায়। আজি আমি চীন আৰু আমেৰিকাৰ শক্তিৰ কিছু তুলনা কৰিম, যাৰ পৰা ভৱিষ্যতে যদি চীন আৰু আমেৰিকাৰ মাজত সংঘাত হয় তেন্তে তাৰ পৰিণাম কি হ'ব তাৰ পৰা কিছু আভাস পাব পাৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। বন্ধু বান্ধৱীসকল, আমেৰিকা আৰু চীন বিশ্বৰ দুখন আটাইতকৈ শক্তিশালী দেশ আৰু লগতে দুয়োখন ইখনে সিখনৰ প্ৰতিদ্বন্দ্বী। চীন আৰু আমেৰিকাৰ আৰ্মি যদি তুলনা কৰা হয় তেন্তে আমেৰিকাৰ 21 লাখ সৈনিক আছে আৰু আনহাতে চীনৰ ওচৰত 27 লাখ সৈনিক আছে। বায়ু শক্তিৰ যদি তুলনা কৰা হয় তেন্তে ফাইটাৰ এয়াৰক্ৰাফ্ট আৰু ইণ্টাৰচেপ্টাৰ দুয়োটা মিলাই আমেৰিকাৰ ওচৰত 2000তকৈ বেছি ফাইটাৰ এয়াৰক্ৰাফ্ট আছে আৰু চীনৰ ওচৰত ইয়াৰ প্ৰায় আধা 1200তকৈ বেছি ফাইটাৰ এয়াৰক্ৰাফ্ট আছে। ফাইটাৰ এয়াৰক্ৰাফ্টৰ পাছত যদি এটেকাৰ এয়াৰক্ৰাফ্টৰ তুলনা কৰা হয় তেন্তে আমেৰিকাৰ ওচৰত প্ৰায় 2900 এটেকাৰ এয়াৰক্ৰাফ্ট আছে আৰু চীনৰ ওচৰত প্ৰায় 1500 এটেকাৰ এয়াৰক্ৰাফ্ট আছে। এটেক হেলিকপ্টাৰ্ছৰ যদি তুলনা কৰা হয় তেন্তে আমেৰিকাৰ ওচৰত প্ৰায় 971 এটেক হেলিকপ্টাৰ্ছ আছে আৰু আনহাতে চীনৰ ওচৰত প্ৰায় 281 এটেক হেলিকপ্টাৰ্ছ আছে। ইয়াৰ পৰা স্পষ্টভাৱে দেখা যায় যে বায়ু শক্তিৰ তুলনাত আমেৰিকাৰ শক্তি বেছি। স্থলশক্তিৰ যদি তুলনা কৰা হয় তেন্তে আমেৰিকাৰ ওচৰত প্ৰায় 6300 কম্বেট টেংকছ আছে, আনহাতে চীনৰ ওচৰত 13000তকৈ বেছি কম্বেট টেংকছ আছে। আৰ্মাৰ্ড ফাইটিং ভেহিকেলছৰ যদি তুলনা কৰা হয় তেন্তে আমেৰিকাৰ ওচৰত 40000 আৰ্মাৰ্ড ফাইটিং ভেহিকেলছ আছে আৰু তাৰ সমানেই চীনৰ ওচৰতো 40000 আৰ্মাৰ্ড ফাইটিং ভেহিকেলছ আছে। মিছাইল প্ৰক্ষেপণৰ বাবে ব্যৱহাৰ হোৱা ৰকেট প্ৰজেক্টৰৰ কথা যদি কোৱা হয় তেন্তে আমেৰিকাৰ ওচৰত প্ৰায় 1100 ৰকেট প্ৰজেক্টৰ্ছ আছে, আনহাতে চীনৰ ওচৰত প্ৰায় 2050 ৰকেট প্ৰজেক্টৰ্ছ আছে। তেতিয়াহ'লে ইয়াৰ পৰা দেখা যায় স্থলশক্তিৰ তুলনাত চীনৰ শক্তি বেছি। সাগৰীয় শক্তিৰ যদি তুলনা কৰা হয় তেন্তে সাগৰীয় শক্তিৰ মুখ্য ভূমিকা পালন কৰে এয়াৰক্ৰাফ্ট কেৰিয়াৰ্ছে। আমেৰিকাৰ ওচৰত 20 এয়াৰক্ৰাফ্ট কেৰিয়াৰ্ছ আছে, আনহাতে চীনৰ ওচৰত মাত্ৰ 2খন এয়াৰক্ৰাফ্ট কেৰিয়াৰ্ছ আছে। ফ্ৰিগেটছৰ যদি তুলনা কৰা হয় তেন্তে আমেৰিকাৰ ওচৰত 22 ফ্ৰিগেটছ আছে, আনহাতে চীনৰ ওচৰত 52 ফ্ৰিগেটছ আছে। ডেষ্ট্ৰয়াৰ্ছৰ যদি তুলনা কৰা হয় তেন্তে আমেৰিকাৰ ওচৰত 70তকৈ বেছি ডেষ্ট্ৰয়াৰ্ছ আছে, আনহাতে চীনৰ ওচৰত প্ৰায় 36 ডেষ্ট্ৰয়াৰ্ছ আছে। ছাবমেৰিনছৰ কথা যদি কোৱা হয় তেন্তে আমেৰিকাৰ ওচৰত প্ৰায় 70 ছাবমেৰিনছ আছে, আনহাতে চীনৰ ওচৰত প্ৰায় 76 ছাবমেৰিনছ আছে। শক্তিৰ তুলনাত আটাইতকৈ মুখ্য ভূমিকা পালন কৰে নিউক্লিয়াৰ বোমে। আমেৰিকাৰ ওচৰত প্ৰায় 6000তকৈ অধিক নিউক্লিয়াৰ বোম আছে, আনহাতে চীনৰ ওচৰত প্ৰায় 400তকৈ অধিক নিউক্লিয়াৰ বোম আছে। ডিফেন্স বাজেটৰ কথা যদি কোৱা হয় তেন্তে দুয়োখন দেশে নিজৰ সেনাৰ ওপৰত বিশ্বৰ সকলোতকৈ বেছি খৰচ কৰে। যোৱা বছৰৰ কথা যদি কোৱা হয় তেন্তে আমেৰিকাই ডিফেন্স বাজেটত $716 বিলিয়ন অধিক খৰচ কৰিছে, আনহাতে চীনে ডিফেন্স বাজেটত $177 বিলিয়ন অধিক খৰচ কৰিছে। বন্ধু বান্ধৱীসকল, ইয়াৰ ওপৰত আপোনাৰ মতামত কি কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।